वेल আজি হৈছে 6 দিন মই 5খন লাঞ্চ থালি আপোনালোকৰ ওচৰলৈ অলৰেডি আগবঢ়ালো আপোনালোকে কেনেকুৱা পালে জনাব দেই আৰু সকলোৱে নিশ্চয় ভালে আছে মোৰো ভাল দিছে তো আজি 6 ডেজত মই বনাবলৈ লৈছো ৰাজমাৰ সৈতে পনীৰৰ এখন খুব ধুনীয়া মানে মোৰ প্ৰিয় গ্ৰেভি বুলি ক'ব লাগিব কাৰণ খুব বেছি জোল নকৰো আৰু লগতে মই মছলাখিনি ফ্ৰাই কৰি ললো আদা নহৰু কাজু পিয়াজ আৰু বিলাহী তাৰ পিছতে পনীৰখিনি মই ফ্ৰাই কৰি এনে ধৰণে পিচেছ কৰি ললো আৰু ভাবিলো নৰসিংহৰ পকোৰা বনাম আজি হেতু কাৰণে কেটামান নৰসিংহৰ পাত চিঙা বৰষুণ দি আছিল হেতু কাৰণে পাতখিনি তিতি আছিল আৰু এয়া মোৰ থুপৰাটো আপোনালোকে ইগনৰ কৰি যাব দেই কাৰণ কিচেনত থাকিলে মোৰ অৱস্থাটো বেয়া হৈ থাকে আৰু এয়া ৰাজমাখিনি বইল হৈ গ'ল তাৰ পিছতে গ্ৰেভিখিনি মই তেলত ধুনীয়াকৈ দি দিলো আৰু লগতে অকমান চেনি দিছো দেই চেনিটো অপচনেল হয় আপোনালোকে দিবও পাৰে বা নিদিলেও কোনো কথা নাই তাৰ পিছতে ধুনীয়া এটা গ্ৰেভি হৈ গ'ল গৰম মছলা দিলো পনীৰৰ পিচেছ দিলো এয়া এটা মজাদাৰ মানে লৰাই দিলো কেনেকুৱা লাগিলে আপোনালোকৰ ডে 6 লাঞ্চ চালিখন